গাইস তো আজি হৈ গ'ল আমাৰ নেক্সট ডে এণ্ড যোৱা ৰাতি আমি ইয়াতে শুলো আমি শুলো ওপৰত মন আৰু মই আৰু ইয়াতে বাবাজীসকল সকলো শুলে এতিয়া আমি সব গা চা ধুই পূৰা পূজা চূজা কৰি ৰেডি মোৰ মাত্ৰ অলপ ভাঙি গ'ল মানে কি আৰু বহি গ'ল হেৰিৰ কাৰণে ঠাণ্ডা অকণমান সোমালে বুলি ক'ব লাগিব আৰু বাকী ইয়াতে আমাৰ ভৈৰৱ বাবা আৰু ইয়াতে আমাৰ মা কামাখ্যা পূজা চূজা চাকি তাকি কৰা জ্বলোৱা হৈ গ'ল আমি এতিয়া যাওঁ ওপৰত ভৈৰৱ বাবা মন্দিৰ আছে তো ভৈৰৱ বাবা মন্দিৰ দৰ্শন কৰাম আপোনালোকক চাই থাকক ৰাস্তাত কি দেখাব পাৰোঁ আপোনালোকক এণ্ড ওপৰত গৈ ইয়াৰ মানে কেনেকুৱা কি হৈ আছে যিহেতু আমাৰ কাৰণে প্ৰথম যদি আপোনালোকেও যদি প্ৰথম নামটো শুনিছে ভৈৰৱ বাবা মন্দিৰৰ ইয়াৰ ভৈৰৱ পাহাৰৰ তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া ভালকৈ বুজি পাব বলক এতিয়া যাত্ৰা আৰম্ভ গাইছ আমাৰ জাৰ্ণিটোত কোন কোন আহিছে চবকে এবাৰ দেখাই দিছোঁ এইবোলে আমাৰ বাবাজী এইবোলে আমাৰ মেইন বাবাজী প্ৰণাম এইবোলে আমাৰ ভক্ত এই লাগি ধৰিছে এইফালে আৰু এজন বাবাজী পাইছে এইফালে আমাৰ হেৰম্ব এইফালে মন আৰু মই সদায় লাষ্টত কেলেকি মই লাষ্টত গৈ ভাল পাওঁ বলক এনেকৈ পাহাৰ বগাই বগাই আমি গৈ আছোঁ বাবা ভৈৰৱকে হৰ হৰ মহাদেৱ একবাৰ আপুনিও কওক হৰ হৰ মহাদেৱ গাইছ আমি গৈ আছোঁ সেইখন পাহাৰলৈ চাওক একবাৰ দেখুৱাই দিছোঁ আপোনালোকক এইখন পাহাৰলৈ গৈ আছোঁ আমি ভৈৰৱ চূড়া মন্দিৰটো তাতে আছে মানে ভৈৰৱ বাবাৰ আৰু কিন্তু যাবলগীয়া ৰাস্তাটো যিহেতু ডাইৰেক্ট আপুঠিব নোৱাৰিম সেইটো কাৰণে এনেকৈ তেৰামেৰা হৈ কিনে ঘূৰি কিনে যাবলগীয়া হৈছে প্ৰায় 2 ঘণ্টামান ট্ৰেকিং কৰিব লাগিব তাৰপিছত পাই যামগৈ তো চাই থাকক আপোনালোকে এনেকুৱা লোকেশ্যন এইফালে আমাৰ সূৰ্য উদয় হৈছে আধা ঘণ্টামান ট্ৰেকিং কৰাৰ পিছত এটা বঢ়িয়া লোকেশ্যন পাই গৈছোঁহি চাওক মজা গাইছ তো যাত্ৰা আকৌ আৰম্ভ হৈ গৈছে আমাৰ আৰু বেছি দূৰ নাই 3খন পাহাৰ পাৰ কৰিব আছে তাৰপিছত একেবাৰে আপ এণ্ড পাই যাম চিধা ভৈৰৱ বাবা মন্দিৰ মাতষাৰ এনেকুৱা হৈ গৈছে মোৰ ভিউ গাইছ প্ৰায় 1 ঘণ্টামান উঠি অহাৰ পিছত এটা লেক নে কি একজেক্টলি লেকে হ'ব এইটো তো যিটো ভিউ দেখি আছো ন এবাৰ চাওক ফাইনেলি 1.5 ঘণ্টামান বগোৱাৰ পিছত পাই গ'লোঁ সেই ভৈৰৱ চূড়া মন্দিৰ জোতা চেণ্ডেল ইয়াতে খুলি ল'লোঁ সেইফালৰ পৰা ওপৰলৈ যাব লাগিব এতিয়া চ' বলক ভৈৰৱ চূড়া বাবা দৰ্শন কৰোঁগৈ গাইজ ফাইনেলি আমি আহি পালোহি এণ্ড পূজা চূজা কৰা হৈ গ'ল আমাৰ বাবা ভৈৰৱ মন্দিৰ ভৈৰৱ পাহাৰত আছে যিহেতু চ' আপোনালোকক একবাৰ দৰ্শন কৰাই দিব বিচাৰিছোঁ চ' এয়া আমাৰ চাকি তাকি দৰ্শন চাকি তাকি জ্বলাই পূৰা একদম বাবা ৰেডি হৈ গৈছে হৰ হৰ মহাদেৱ চ' এয়া আমাৰ বাবা শিৱলিংগ যিটো পাথৰত বনোৱা আছে আৰু ইয়াৰ তলতে নৱগ্ৰহ আছে 9টা গ্ৰহ হেৰি আছে এই পাথৰটোতে আৰু এইফালে আছে আমাৰ নন্দী আৰু এইফালে মাৰ হেৰি এইফালে কৃষ্ণ ইয়াতে গোটেই মন্দিৰটো একবাৰ দেখুৱাই দিছোঁ আপোনাক তো গাইছ এইটো মানে এতিয়া যুগৰ নহয় এইটো কমচে কম আমাৰ ৰজা দিনৰ আগৰ হ'ব এইখন বাবাসকলে পোৱা 8-9 বছৰ হৈছে ন বাবা হয় নাই বেছি হৈছে মানে 10 বছৰ তাৰ আগতে এনেকৈ আছিলে ইয়াৰ পৰা আগৰ পৰা আছে আৰু কেনেবাকৈ মানে ইয়াত পাই মেলি ইয়াত যিহেতু মন্দিৰটো বহোৱা হৈছে আৰু চাওক কিমান ওপৰত এইবোৰ টিং চিং লগাই কিমান ধুনীয়াকৈ বনাইছে চ' কেতিয়াবা যদি আহে আপোনালোকে ভৈৰৱ পাহাৰ ত' আহিব আপোনালোকে ভৈৰৱ বাবা মন্দিৰ বহুত ধুনীয়া লোকেশ্যন ইয়াৰ পৰা ধুনীয়াকৈ আপোনাৰ গোৱালপাৰাৰ পৰা আদি কৰি আপোনাৰ ধুবুৰী চব দেখা পায় আৰু এতিয়া বৰ্তমান কুঁৱলী হৈ আছে
আৰু নৰনাৰায়ণ সেতুটো ইয়াৰ পৰা একদম ধুনীয়াকৈ মই দেখিয়ে আছোঁ আপোনালোকক, কিন্তু মই আপোনালোকক দেখাব নোৱাৰিম কিয়, কাৰণ ইয়াৰ পৰা মানে পূৰা কুঁৱলী কুঁৱলী হৈ আছে, তো দেখিলে গম পাব আপোনালোকে পূৰা ধোঁৱা ধোঁৱা। বাকী ধুনীয়া লোকেশ্যন। ট্ৰেকিং যোনে যোনে ট্ৰেকিং কৰি ভাল পায় তেনেহ'লে এইটো জেগা নিশ্চয় আহিব, আৰু আমাৰ বাবা ভৈৰৱ বাবাক একবাৰ দৰ্শন কৰিবহি। আৰু বাকী কওক একবাৰ, বাবা ভৈৰৱ কি, বাবা ভৈৰৱ কি, বাবা ভৈৰৱ কি। তো গাইজ আমি বৰ্তমান গৈ আছোঁ ৰিটাৰ্ণ। এইফালে আমাৰ আছে হেৰি হেৰম্বনাথ আৰু বহুত ধুনীয়া ভাল লাগিলে এক্সপিৰিয়েঞ্চ। আপোনালোকো আহিব, বহুত ভাল লাগিল ভ্ৰমণ কৰিছে খোজকাঢ়ি, বহুত ডাঙৰ কথা। তো মানে বহুত ভাল লাগিল, আৰু আমাৰ ইয়াতে লৈ আহিলোঁ দৰ্শন হৈ গ'ল। আমাৰো কেনেকুৱা লাগিলে? বহুত বঢ়িয়া লাগিলে, ভাল লাগিল, শান্তি। আৰু মই ভাবোঁ কি ভাৰতখন ঘূৰাৰ আগত নিজৰ অসমখন ঘূৰিব লাগে। প্ৰথমতে ঘৰখন, তাৰপিছত বাহিৰ। তো ঠিক আছে গাইজ, আজিৰ ভিডিঅ'টো ইমানটোৱে। চাই কেনেকুৱা পালে কমেণ্ট কৰিব আপোনালোকে। ভৈৰৱচূড়া পাহাৰত আহি ভৈৰৱ বাবা মন্দিৰ দেখালোঁ আপোনালোকক। হয়তো আপোনালোকে বহুতে ইয়ালৈ কোনো আহি পোৱা নাই, আৰু যদি পাইছে তেনেহ'লে অভিয়াছলি গম পাইছেই আৰু কেনেকুৱা জাৰ্ণিটো, যাত্ৰাটো। চ' মই এতিয়া থুলমূলকৈ আপোনালোকক দেখুৱাইছোঁ। আৰু বাকী আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ। চাই ভাল পালে এটা লাইক মাৰি দিব। য'ত নতুনকৈ যদি আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। সেইকাৰণে শ্বেয়াৰ নকৰে আপোনালোকে মোৰ ভিডিঅ'বোৰ, তো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত, ফেমিলিৰ মাজত, সকলোৰে মাজত। তো ঠিক আছে আজিলৈ ইমানেই। চ' বাই 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 বাই। কিপ স্মাইলিং এণ্ড কিপ ট্ৰেভেলিং গাইজ। আৰু এইফালে চাওক লেকটো পূৰা ফ'কাছ হৈ গৈছে। চ' এয়াই আমাৰ অসম আমাৰ ৰূপহী সোণৰ নাই, ভাৰতৰে পূৰ্ব দেশত সূৰ্য উঠা দেশ অসম।